क'क्राझार सहरनि जेडि रोडआव सासे लाइमोननि गोथै सह मोननाय जाथाया सोमोनांथाव जादों। मोनथिनाय बायदिब्ला गोथै सहनि मुङा क'क्राझारनिनो सुकापारानि बिक्रम रय मुंनि थामहिनबा 25 बोसोरनि होनना मोनथिना मोननाय जादों। जाथाया जोबोरैनो सोमोनांथाव। सानसे उनावसो गावनि मोजां मोननायजों कर्ट मेरिज जानाय बाथ्रा दंमोन। नाथाय बेनि सानसे सिगांनो 28 जानुवारि थामहिनबा मैया फुंबिलि समाव गावनि रुम भारा थानाय दरखं मोखाङाव गोथै महरैसो बिक्रम रय मुंनि लाइमोनखौ बोखांनो हायो। 25 बोसोरनि बिक्रम रय मुंनि लाइमोना क'क्राझार सहरनिनो गावारि फसंथान लेबटारियाव खामानि मावगासिनो दंमोन। न'खरनिफ्राय फोरमायनाय बायदिब्ला एबा मिन्थिनाय बायदिब्ला बिक्रम रयनि मोजां मोननाय सिख्लानि न'खरा बिक्रम रयनो जुलि हरनो राजि गैयामोन। पुलिस बिफाननिफ्राय सहरनाय बायदिब्ला बिक्रम रयआ गावखौनो गाव फोथैनासो लादों। नाथाय गुबुन फारसेथिं बिक्रम रयनि न'खरनि दाबि बायदिब्ला बिक्रम रयआ गावखौ फोजोबना लायाखै। बिक्रम रयखौ सोरबा दुथाङासो जिउ फोजोबदों होनना दाबि दैखांदों। बिक्रम रय आरो गावनि मोजां मोननायजों दिनै बिलासिपारा महकुमा बिजिरसालियाव नेम खान्थि बायदि कर्ट मेरिज खालामनायनि रोखा बाथ्रा दंमोन। नाथाय हरखाबै बिनि सिगांनो बिक्रम रय मुंनि लाइमोननि गोथै सह मोननाया ओनसोल नाङैनो मोनसे सोमोनांथाव थासारि सोमजियो। थारैनो बेनि आन्दोआव सैथोआ मा बेखौ समजोंसो मिथिनाय जासिगोन। आसलते मयो ভালকে নাজানো। এটা ডেড বডি দেখা হিচাপত মাৰ্ডাৰ যেন হ'ব লাগে আৰু কেতিয়া ঘটনা এইটো 11টাৰ পিছত আজি ল'ৰাটো মোৰ ফুলখালীয়া ঘৰটো শক্তি আছে চখাপাৰা গাঁৱৰ নাম চখাপাৰা। ইয়াত কেনেকৈ আহে ইয়াত লেবৰেটৰীত কাম কৰে। নামটো এনে একে বিক্ৰম ৰয় আৰু ওৰফে জগ বুলিও মাতে, ঘৰত জগ বুলিয়ে মাতে। আৰু ঘটনাটো মানে একচুৱেলি ছোৱালী ভাল পোৱা হয়। মানে ছোৱালীজনী নাৰ্ছিং হোমত কাম কৰে। ইয়াৰ পৰা কিবা কি কৈছিল জেগাত আগমনিত কাম কৰে। আগতেও ইয়াতে কি কয় MRMত কৰিছিলে ছোৱালীজনী। তেতিয়াৰ পৰাই ইহঁতে চিনাকি হৈছে। আৰু এতিয়া তাৰমানে বিয়া পাতিও বিচাৰিছে। ছোৱালীজনী ঘৰৰ পৰা বিয়া নিদিয়ে। তাৰপিছত এতিয়া মানে ছোৱালীজনী ডকুমেণ্টখিনি পালে ৰেজিষ্টাৰ কৰিম বুলি কৈছে। তাৰপিছত পৰহি ফোন কৰিছিলে ছোৱালীজনীক, কালি অহাৰ কথা আছিল, কালি বোলে আহিব পৰা নাই। তাই আজি আহিছে। আজি অহাৰ পিছত আৰু এই ঘটনাটো হৈ গ'ল। মানে তাৰ মানে কাইলৈ মানে ৰেজিষ্টাৰটো কৰিলে হয়। আৰু এনে কি কয় বিলাসীপাৰাত এজন উকিলৰ লগত কথা পাতিছে বুলি মোক জনাইছিল। সি উকিল এটাৰ লগত কথা পাতিছে। বিলাসীপাৰাতে এইটো কৰ্ট মেৰিজটো তাতে কৰি ল'ম, কৰ্ট মেৰিজ কৰি ডাইৰেক্ট ঘৰত আনিম বুলি কৈছিলে। আৰু পুলিচৰ লগত যোগাযোগ কৰিছে? পুলিচৰ লগত যোগাযোগ কৰা নাই। মানে সেই অকল কি কয় উকিলৰ লগত যোগাযোগ কৰিছিলে ফোনেদি। এই ঘটনাটো হোৱাৰ পিছততো আমি গমেই নাপাওঁ। পুলিচে লৈ আহিছিলে আগত ডেড বডিটো ইয়াত। যেতিয়া আনিছিল তেতিয়া বোলে অলপ আছিল। আৰু ইয়াত অনাৰ পিছত বেণ্ডেজ চেণ্ডেজ কৰোঁতে শেষ হ'ল। যেনিবা এনে কি হৈছে পুলিচে কি হোৱা বুলি কৈছে? পুলিচেতো নিজে চুইচাইড বুলি কৈ আছে। এতিয়া বোলে এইটো পুলিচে ডাইৰেক্টলি একো কোৱা নাই। আপনি কি সন্দেহ করেন? আমার সন্দেহ হিসাবতো ডেড বডি দেখা হিসাবত মাৰ্ডাৰ কৰা যেন লাগে। কাৰণ অকলে চাকু মাৰিলে 2-3 জেগাত মাৰিব নোৱাৰে। অকলে নিজে চুইচাইড হ'লে সি এঠাইত মাৰিলেহেঁতেন, কিন্তু নিজে 2-3 ঠাইত মাৰিব নোৱাৰে। চাকু মাৰা কিবা চিন পাইছে নেকি? চাকুখন তাৰ হাততে দি থৈ গৈছিল বোলে মাৰি কানি। আৰু হাতটো তাৰ কাটা আছে, আঙুলি কেইটা অলপ কাটিছে। মানে হয়তো কিবা ঘূৰা-ঘূৰি কৰোঁতে হাতত চাকুৰ চিন আছে আৰু লাগিছে আৰু তেজ ওলাইছে। আমার বন্ধু হয়, গাঁৱৰে বন্ধু আমার। কি কাম কৰে? লেবৰেটৰী কাম কৰি আছে। ক'ত আছিলে লেবৰেটৰী? লেবৰেটৰী কোকৰাঝাৰ হস্পিটেলৰ চিভিল হস্পিটেল সন্মুখতে। কি নাম? বিক্ৰম ৰয়। আৰু এনে গাঁৱত মাতো জগ বুলি মাতো। কেনেকৈ হ'ল বাৰু? কি গম পাইছে আপোনালোকে? আমি ঘৰতে আছিলোঁ, তেতিয়া ফোন গ'ল যে কোনোবাই চাকু মাৰিলে না নিজে মাৰিছে নাজানো আমি। কোনোবা পুলিচে বোলে লৈ আহিল হস্পিটেল, তেতিয়া বোলে জিন্দা আছিল। পিছত হস্পিটেলত অহাৰ পিছত বোলে মৃত্যু হ'ল বুলি শুনি পাইছা। তাৰ নিজা ঘৰ আছিলে, ভাড়া ঘৰ আছিল টাউনতে। ভাড়া ঘৰৰ সন্মুখতে বোলে ডেড বডি পৰি আছিল। পুলিচে জনাইছে আমাৰ এইটোৱে জানো। কোনখিনিত আছে ভাড়া ঘৰটো? হাই ছেকেণ্ডেৰী ফিল্ডৰ সন্মুখত পুলিচ পইণ্ট যে, তাত লাইব্ৰেৰীৰ পিছফালে ঘৰটো, ভাড়া ঘৰটো, এটা বিল্ডিং। কাৰোবাৰ সৈতে কিবা ৰিলেশ্যন আছিল নেকি ল'ৰাটো? ৰিলেশ্যন আছিল। কোনোবা যুৱতীৰ সৈতে আছিল যুৱতীৰ লগতে আছিল। তাই কালি যুৱতীৰ লগতে আছিল তাৰ ৰুমতে, সেইটো ৰুমত
কালি লৈ আহিছিল তাতে আছিল। আৰু কিবা বিয়া চিয়া নাই বিয়া চিয়া কৰাৰ কথা নাই, কালি কোৰ্ট মেৰেজ বুলি কৈছিল কৰিব, এইটোৱে জানো। মানে আপোনালোকে কি সন্দেহ কৰে এতিয়া? সন্দেহ কৰোঁ তেওঁ নিজে মানে মাৰ্ডাৰ কৰা বুলি ভাবি আছোঁ। চুইচাইড কৰিছে নেকি? চুইচাইড কৰা নাই, কোনোবাই মাৰিছে, এইটোৱে আমাৰ সন্দেহ। কি দাবী জনাব এতিয়া আৰক্ষী আৰু প্ৰশাসন? আৰক্ষীক জনাম যে ভালকৈ তদন্ত কৰক, তদন্ত কৰি তাৰপিছত দোষীক শাস্তি দিব লাগে। ল'ৰাজনৰ ঘৰ কোন? শক্তি আশ্ৰম চকাপাৰা, থানা ফকীৰাগ্ৰাম হয়। বয়স বোলে 27 বা 28 এনেকুৱা হ'ব, একেলগতে আৰু। যিখন লেবৰেটৰী কাম কৰিছিলে, লেবৰেটৰীটোৰ নাম কি? কিজানি আছিল মা লক্ষ্মী লেবৰেটৰীত কাম কৰি আছে। Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.